কলগাছিয়াত উলহ মালহেৰে পালন কৰা হয় পোষণ মেলা। বৰপেটা জিলাৰ ৰূপসী শিশু সংহত সেৱা প্ৰকল্পৰ অন্তৰ্গত কলগাছিয়া গাঁও পঞ্চায়ত ভিত্তিত অংগনাবাড়ী কৰ্মী সহায়িকাসকলে আয়োজন কৰে এই পোষণ মেলা। পুৱাৰে পৰা অংগনাবাড়ী কৰ্মী সহায়িকাসকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ এক সমদল উলিয়াই পুষ্টিহীনতা দূৰ কৰিবলৈ এক সজাগতা সৃষ্টি কৰে। পোষণ মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰূপসী সংহত শিশু প্ৰকল্প বিষয়া মহেন্দ্ৰ মোহন অধিকাৰীয়ে পোষণ বাগিচা উন্মোচন কৰে। লগতে কৰ্মীসকলে পোষণ মেলা উপলক্ষে এটি সমাবেত সংগীত পৰিৱেশন কৰে। 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ এমাহ জোৰা চলি থকা এই পোষণ মেলাত বাল্য বিবাহ, শিশু নিৰ্যাতন আদি বন্ধ কৰিবলৈ সজাগতা সৃষ্টি কৰাৰ লগতে পুষ্টিকৰ খাদ্য, সেউজীয়া শাক-পাচলি, ফল-মূলৰ উপকাৰিতাৰ ওপৰত এটি সজাগতামূলক প্ৰদৰ্শনীৰো আয়োজন কৰে। 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে আমাৰ যি পোষণ অভিযান, এই পোষণ অভিযানত ভিত্তি কৰি আমাৰ কলগাছিয়া প্ৰজেক্টৰ ৰূপসী ব্লকৰ কলগাছিয়া জিপি চাৰ্কুলৰ পোষণ অভিযান মেলাৰ আয়োজন কৰিছোঁ। এই মেলাত আমি শিশুসকলক কেনেকৈ ওজন ল'ব লাগে, মাতৃসকলক কেনেকৈ গৰ্ভৱতী মাতৃক এনিমিয়াৰ পৰা দূৰ কৰিব লাগে, এনিমিয়াৰ পৰা আমি কি পুষ্টিকৰ খাদ্য খালে আমি এনিমিয়াৰ পৰা ৰক্ষা পাম, আৰু অত্যাধিক পুষ্টিহীনতা শিশুক আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ, সমাজৰ পৰা অত্যাধিক পুষ্টিহীনতা আমি কেনেকৈ দূৰ কৰিব পাৰোঁ, তাৰ ওপৰত ভিত্তি কৰি আজিৰে পোষণ অভিযান মেলা আমি আয়োজন কৰিছোঁ। প্ৰত্যেক কেন্দ্ৰতে একোখন পোষণ বাগিচা থাকব, তাৰ দ্বাৰাই তাত যিটো উৎপাদন হ'ব শাক পাচলি ফল মূল এইটোৰ দ্বাৰা শিশুসকলক খুৱাই আমি পুষ্টিহীনতা দূৰ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। প্ৰত্যেক বছৰৰ নিচিনা এই বছৰৰ 1 ছেপ্টেম্বৰৰ পৰা পোষণ মেলা আৰম্ভ হয়। পোষণ কাৰ্যসূচী মানে পোষণ সজাগতা আৰম্ভ হয়। সেইবাবে এইবাৰো আমি প্ৰজেক্ট লেভেলে নকৰি জিপি লেভেলে কৰিছোঁ। ঘৰুৱা লোকেল শাক পাচলিৰ দ্বাৰা আমি কেনেকৈ উপকৃত হ'ব পাৰোঁ, শাক পাচলিৰ দ্বাৰা আমি যি ভিটামিনবিলাক পাব পাৰোঁ, আইৰণ ভিটামিন যিখিনি আমাৰ পাবলগীয়া পুষ্টিহীনতাৰ অভাৱত যিবিলাক শিশু ভুগি আছে তাৰ কাৰণে আমাক এইখিনি যথেষ্ট পৰিমাণে শাক পাচলিত পোৱা যায়। ককিলাৰ পৰা মজম্মেল হুছেইনৰ ৰিপৰ্ট, প্ৰতিফলন লাইভ।